শুন তই ভালে আছনে? বৰ সমস্যাত পৰি আজি তোক আকৌ আমনি কৰিলো। বেয়া নাপাবি তই দি। তই আহিবি আহিবি বুলি বাট চাই ৰোৱা আৰু এটা বছৰ গ'ল। বোধ হয় তই চাকৰিৰ পৰা ছুটি পোৱা নাই হয়তো। বাৰু সময় উলিয়াই পাৰিলে কেতিয়াবা পিছে পৰে আহিবি। আজি তোক আমনি দিয়াৰ কাৰণটো অলপ বেলেগ। বোপায়ো মই তোৰ মাৰক ধৰি ৰাখিব নোৱাৰিলো। চিঠিখন পোৱালে হয়তো মাৰৰ দহাকাজ শেষেই হ'বগৈ। তথাপি দেউতাৰ হিচাপে মই তোক মাৰৰ মৃত্যুৰ খবৰটো দি দিলে মোক পাপে চুব যে, সেয়েহে চিঠিখন লিখিলোঁ। কাৰণ এই পাপৰ বোজা লোৱাৰ শক্তি মোৰ নাই অ' বোপাই। মাৰ যেতিয়া দিনক দিনে উভতি আহিছিল, তেতিয়া মই তোক যোগাযোগ কৰিবলৈ বৰ চেষ্টা কৰিছিলোঁ। মাখন মহাজনৰ পুতেকৰ পৰা আদি কৰি ভোলা দদায়েৰৰ পুতেকলৈকে। আনচে নালাগে সৌ লক্ষী পিয়নকো তোৰ নম্বৰটো মিলাই দিবলৈ কৈছিলোঁ। সিহঁতেও বৰ চেষ্টা কৰিছিল, কিন্তু তোৰ নম্বৰটোত ফোন নালাগে বোলেও। ইফালে মাৰৰ পমি অহা শৰীৰটো চাই চাই মই নিজকে কিবা বৰ দোষী দোষী যেন পাইছিলোঁ। ক'লেও একো যাব নোৱাৰো। সকলোৱে তোৰ বিষয়ে কিবা কিবি আবোল তাবোলখন বকে দেখোন। দেউতাৰ হিচাপে সেইবোৰ শুনিবৰো ভাল নালাগে দেচোন। সেয়েহে ময়ো উপায়বিহীন হৈ একমাত্ৰ ঈশ্বৰকে সাক্ষী কৰি বাৰীৰ মাটিকণৰ কাগজখিনিকে মাখন মহাজনৰ হাতত দি টকা অলপ যোগাৰ কৰি মাৰক নি চহৰৰ হস্পিতাল পোৱালোগৈ। তাত তোৰ বয়সৰে ল'ৰা এজনে আমাক গোটেই কাগজ কলমবিলাক কৰি মাৰক ভৰ্তি কৰাই দিছিল। ইটোৰ পিছত সিটো ডক্তৰ আহি মাৰক কিবা কিবি এসোপামান বেজী মাৰিলে। মই মাৰৰ একেবাৰে কাষতে বহি আছিলোঁ জান। তেতিয়া পাই নিশা 2 বাজিছিল। মোৰ চিলমিল টোপনি এচাতি অহাত মাৰৰ ঠেংকোচনিতে মূৰটো দি অলপ টোপনি গৈছিলোঁ। কিছু সময়ৰ পিছত হঠাৎ নাৰ্ছ বাইদেউ এজনী আহি জোকাৰি দিয়াত খকমককৈ উঠি দেখোঁ মাৰ বিচনাত নাই। মই ভয় খাই নাৰ্ছ বাইদেউজনীক সুধিব খোজোতেই তেওঁ মোক নিজেই ক'লে, আপুনি মোৰ লগত আহক ককা, আইতাক ICUলৈ নিয়া হৈছে, আপোনাৰ চহী লাগে তাত। হাত ভৰিবোৰ কঁপিব ধৰিলে যদিও বুকুত সাহস গোটাই তেওঁৰ পিছে পিছে গৈ মেচিনৰ বিচনাবোৰ থকা ৰুমটোত সোমালোঁ। মোৰ বুকুখনৰ ধপধপনি বাঢ়ি আহিছিল। তাত কিবা কাগজ দুখনমানত মোৰ চহী কৰিবলৈ দিলে। মই চহীকেইটা কৰি সুধিলোঁ, মোৰ মানুহজনী কেতিয়া ভাল হ'ব? সিহঁতে মোক অলপ সান্তনা দি মাৰক এবাৰ দেখুৱাই বাহিৰলৈ যাবলৈ। মই মাৰক চিন্তা নকৰিবি বুলি কৈ অকণমান সান্তনা দি বাহিৰত থকা সেই লোহাৰ বেঞ্চি এখনতে বহিলোঁ। মই বৰ অসহায় হৈ পৰিছিলোঁ সেই সময়কণত। পিছদিনা পুৱা 10মান বজাত মাৰে বৰ চটফটাইছিল। বাৰে প্ৰতি তোক বিচাৰিছিল, তোক এবাৰ চাব বিচাৰিছিলোঁ। মই তেতিয়া খুব কান্দিছিলোঁ অ' বোপাই। মই তেতিয়া খুব কান্দিছিলোঁ। আৰু মাৰে মোৰ হাতখন জোৰেৰে টিপি ধৰি একেৰাহে মোৰ চকুলৈ চাই আছিল। মোৰ তেতিয়া গাটো কেনেকুৱা যে লাগিছিল। লাহে লাহে মাৰৰ চকুহালেৰে দুধাৰি চকুলো ওলাই আহিছিল। মোক ধৰি থকা হাতখনো যেন নিথৰ হৈ পৰিছিল। মই ভয় খাই নাৰ্ছবোৰক মাতিছিলোঁ। নাৰ্ছ এজনীয়ে ততাতৈয়াকৈ ডাক্তৰ এজনক মাতি আনিলে। ডাক্তৰজন অহাত মোৰ ভয়টো অলপ কমিছিল, কিন্তু তেওঁ যেতিয়া অকণমান আগলৈকে মাৰে মোক ধৰি থকা হাতখন ধৰি মাৰ আৰু নাই বুলি কৈছিল, মই বিশ্বাস কৰিব পৰা নাছিলোঁ। মই মাৰক জোকাৰি জোকাৰি উঠিবলৈ কৈছিলোঁ, উঠাচোন মোলৈ চোৱা, আমাৰ কোন আহিব নহয়।
উঠাচোন উঠা কিন্তু মাৰ নুঠিলো মোক অকলে এৰি গুচি গ'ল সকলোৱে তোক যোগাযোগ কৰিবলৈ চেষ্টা কৰিছিল কিন্তু কোনেও তোক ফোনত নাপায় শেষত মাৰৰ মুখাগ্নিৰ কৰ্মভাগ মোৰ দ্বাৰাই কৰালে বোপায়েও তই মোক ভুল নুবুজিবি দেই চিঠিখন পাৱ যদি পাৰিলে এবাৰ আহিবি মাৰৰ মৰিশালিটোতে সেৱা এটা ল'বিহি মাৰক মই তই যে ৰুইছিলি নাৰিকলজোপাৰ একেবাৰে কাষতে থৈছোঁ তই আহি মৰিশালিটোত সেৱা এটা ল'লে অন্তত মাৰৰ আত্মাটোৱে শান্তি পাব আৰু ময়ো পুত্ৰৰ অধিকাৰৰ কৰ্ম কৰাৰ পাপৰ পৰা মুক্তি পাম পাৰিলে তই এবাৰ আহিবি ইতি তোৰ বিদায়